হেল্ল' গাইছ, আমি ৰাতিপুৱা ওলালোঁ আজি জাকুৰাত বিল মাৰিবলৈ। আজি মাঘৰ বিহুৰ উৰুকা, গতিকে আহিছে আমাৰ লগৰ উৎপল। সেই আজি আমি মাছ ধৰিম। তো আমি ভিডিঅ'টো চাই থাকক সকলোৱে। মাছ ধৰিব গৈ আছোঁ। মাছ ধৰা প্ৰিপেৰেশ্যন চলি আছে, পল পাৰ্টি। এয়া আমাৰ আৰু এজন আহিলে লগৰ সহপাঠী। আজি ক'ত যাম মাছ ধৰিবলৈ? গাইছ, এয়া আমি গৈ আছো জাকুৱা বিল মাৰিবলৈ। এয়া আগত পাৰ্টি গৈছে আৰু মোৰ লগত আছে এয়া সহপাঠী বিলাক, আৰু আছে সেইয়া আৰু আগত কেইটামান গৈ আছে আৰু আমাৰ পাৰ্টি ৰেডি। এয়া সুভাষ দা, আমাৰ বদল দা। এতিয়া তেল খানা পৰ্ব চলি আছে। মিঠা তেল এইটো পদুম দা হয় না? এইটো হয় হয়, এইটো ৰবীন্দ্ৰ দা হেৰি আহি আছে কাণত বান্ধ লৈ। এই দেখিছেন নাই? মাল বঢ়িয়া। 8 কেজি মান হ'ব না? বেছি হ'ব। মুখখনত টিপি লওক। এয়া কি? এয়া বলিতে একদম বস্তাটো কামুৰি ৰাখিছে, ফুটা দিছে কি? এই যে ফুটা দিয়া। দে দাঙি দে। ভৰিত পৰিছে, এই যে ভৰিত পৰিলে মাল পায় যে। বাচি আহি গেলা মোৰ তাত। এয়া ডাঙৰ ডাঙৰ কান্ধুলি পাইছে। মুখখন দেখা দিয়ে ভাল মাছ